ব্ৰেকআপ কোন মেকুৰীৰ বাচ্চা এইবিলাক অপপ্ৰচাৰ চলাই আছে নেক্সট টাইম যদি কোনোবাই তহঁতক কিবা কয় ডাইৰেক্ট মোৰ ওচৰলৈ পঠাবি জুকৰ মুখত চুন দি দিম সিহঁতক লাষ্ট কেতিয়া তই কথা পাতিছিলি তোৰ অনু বেবীৰ লগত সপোনত কথা পাতিছিলি সপোনত কালি আমি বৰষুণত ডান্স কৰিছিলো চাক ধুম ধুম চাক ধুম ধুম চাক ধুম ধুম গুছ মুন্নাটা মস্ত ভোক লাগছে ই বেটাই মাখি না মাখিয়ে কলচাটো নাংমেন অথনিৰ পৰা ৰৈ আছে কাগত দিয়ক নাই মুন্নাদাহঁতে আগতে খাই লওক মই ৰৈ দিম দিয়া কাকো ভয় কৰিব নালাগে মই আছো নহয় মুট্টিলাতে বহুত মুট্টিলাতে তাইক খালি মোৰ কৰি দিয়ক আপুনি যি কয় তাকে কৰিম মাত্ৰ এটা তালা টাপলা দিব ইথেনিয়াক মই তালা মাৰা টাপলা কোৰ পৰা আনি দিম মই বহুত দিন দেখিছো তই তাইক লুকে লুকে চাই থাক প্ৰেমত পৰিছা ন নীলুৰ ফেভাৰেট ৰংটো কি নাজানো ফেভাৰেট খাদ্যটো নাজানো ফেভাৰেট এক্টৰ কোন ধুই তই তাইৰ বিষয়ে একোৱেই নাজানা নহো মই তেওঁৰ কথা একোৱেই নাজানো কিন্তু মই এইটো জানো যে তেওঁক কেনেকৈ হহুৱাব পাৰি তুমি কথা ক'লে এই শব্দ মই চিৰদিনলে তুমি চুলে মই থমকিৰ উতলা দৰে তুমি নীলাঞ্জনা এতিৰা গৰে মূৰ্ছনা প্ৰেম কৰা কোনেও কাকো শিকবা নৰেয়ে বিংকু প্ৰেম কৰাৰ কাৰণে কলিজা থাকবা লাগিব কলিজা নহগিলাই পলে গুচি যায় অনুৰাগ ক'ত নীলাঞ্জনা একেবাৰেই গুচি গৈছে বোলে তোক একো নজনোৱাকে সি মোৰ ওচৰলৈ ঘূৰি আহিবই তই এতিয়াও ভাবি আছ সি এদিন ঘূৰি আহিব বুলি সি ঘূৰি আহে নাহে তাৰ ডিচিজন সি মোক ভাল পায় নে আঘাত দিয়ে তাৰ ডিচিজন কিন্তু মই তাক ভাল পাওঁ সেইটো মোৰ ডিচিজন অনুৰাগৰ লগত সম্পৰ্ক ৰখাৰ কাৰণে দ্বিতীয়জন ব্যক্তিৰ মতামত মোক নালাগে সেই দ্বিতীয়জন ব্যক্তি লাগিলে মোৰ বেষ্ট ফ্ৰেণ্ডে নহওক